নমস্কাৰ বন্ধুসকল, আপোনালোক আজি পথাৰৰ দৃশ্যবিলাক অলপমান দেখাম বুলি ভাবিলোঁ। তো পথাৰলৈ আহিলোঁ, এতিয়া গধূলি সময়ত পথাৰলৈ আহিছোঁ। তো এতিয়া অলপমান আমাৰ আজি ৰোৱা আছে, তো ৰুবৰ বাবে আহিলোঁ। আৰু পথাৰৰ ভিউটো আপোনালোকে চাওক কেনেকুৱা লাগিছে, তো আপোনালোকে জনাব কমেণ্টত। ভিউটো চাই লওক। খেতি শেষ হ'বৰে হ'ল আৰু বেছি দিন নাই তো গাইছ সেইখিনি অলপমান ভাল লাগি আছে। ৰাতিপুৱা দেৰিলৈকে হ'ব পাম আৰু কিছুদিনৰ পিছতে। তো এইফালে আমাৰ দাদা দুজন আছে, তো ইয়াতে এজনে তামোল কাটি আছে। এইফালে আপোনালোকে ভিউটো চাওক, এইফালে একদম দূৰলৈকে ৰোৱনী আৰু পথাৰে কেৱল বহু দূৰলৈকে আপোনালোকে কেৱল পথাৰে দেখিবলৈ পাব। পাহাৰখন আছে দূৰৈত। তো খুব এটা ভাল লগা পৰিৱেশ, খুব এটা ভাল লগা দৃশ্য। তো আপোনালোকে চাওক। কেমেৰা কৰাত অলপমান অসুবিধা সৃষ্টি হৈছে, যিহেতু মোৰ অলপমান বোকা চোকা লাগি আছে। হ'লেও আপোনালোকৰ বাবে চেষ্টা কৰিছোঁ। আৰু আমি হ'লেও গাঁৱৰ মানুহ, গাঁৱৰ খেতি বাতি বোকা পানী আমাৰ জীৱন। তো আমি খেতি বাতি কৰি এনেদৰে থাকোঁ আৰু ভাল লাগে। গাঁৱৰ জীৱনৰ সমান আনন্দ উপভোগ কৰিবলৈ টাউনত পোৱা নাযায়। যিহেতু টাউনীয়াসকলে বেয়া পাব নালাগে বাৰু, তথাপিও এতিয়া কথাষাৰ কৈছোঁ আৰু গাঁৱত থকা মজাই বেলেগ। তো এয়া চাওক মোৰ পাছফালে পথাৰখন কেনেকুৱা লাগিছে বাৰু। ভিউটো নিশ্চয় ভালে লাগিব। যিসকলে গাঁৱত খেতি বাতি কৰি আছে তেওঁলোকে এনেকুৱা মজাটো ভালদৰে গম পায়। আৰু যিসকলে টাউনত থাকে তেওঁলোকে ইমান এটা বুজি নাপায়। আৰু তো চালে আপোনালোকে ভিডিঅ'টো চাওক, গম পাব। এইটো ভিডিঅ' আৰু গাইছ মই ভাতটো লৈ আহিছিলোঁ ঘৰৰ পৰা। তো এতিয়া তেওঁলোকক ভাতটো দি লওঁ ৰোৱনীসকলক, তাৰপৰা ময়ো লগতে খাই যাম। আৰু পথাৰত ভাত খোৱা যিহেতু মজাই বেলেগ। তো এতিয়া ৰোৱনীসকলক ভাতটো দি লওঁ আৰু ময়ো খাই বৈ ঘৰলৈ যাওঁ। আৰু আপোনালোকৰ ভিডিঅ'টো দেখুৱাই আছোঁ, তো আপোনালোকে চাই থাকক, শেষলৈকে চাব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। যিহেতু মোৰ চেনেলটো নতুন গাইজ, তো আপোনালোকে অলপমান ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰি পিনি অকণমান আৰু সহায় কৰক। আপোনালোকৰ সহায় কিবাত মোৰ নহয় জানো। তো গাইজ ভিডিঅ'টো আজি ইমানখিনিয়ে আছে।